কবিতাৰ নাম গছা। টিপচাকিৰ জিকমিক লয়লাস শিৰত লৈ ক্ষুদ্ৰ দাসীমাৰ দৰে গছাতই পৃথিৱীৰ অনুপম ভাস্কৰ্য। কোনোবা কালতেই দাবীৰ আৰ্য পুৰুষে তোক দিলে বুৰঞ্জীত ঠাই। কৰত কটাৰীৰ ছন্দে ছন্দে সভ্যতাৰ প্ৰসূতি গৃহত উপজিলি তই। ককা দেউতাই এবেলা খৰচ কৰি শৈল্পিক সুষমাৰে সজালে পৰালে মৃন্ময় মজিয়াৰ সৰু প্ৰজাতিলৈ আদৰি আনিলে। তেতিয়াৰ পৰাই তই হলি পোহৰৰ আধাৰ, কুণ্ডত কটা বৈভৱ। তোৰ নিপুতল শৰীৰত কুমলীয়া জোনাকৰ যি অথচ তই কোনোদিন দেখা নাই নক্ষত্ৰ উজ্জ্বল আকাশৰ ধ্ৰুৱ। কাৰণ তোৰ থানুৱা শৰীৰত আন্ধাৰ আৰু পোহৰৰ সনা পুতুকা। এতেকে তই দিগম্বৰ হৈও অম্বৰৰ ৰজা। তই তুমুল স্থিতপ্ৰজ্ঞ ধৈৰ্যৰ ঈশ্বৰ, স্কুলীয়াহঁতৰ বাবে সন্ধ্যাৰ হৰিভকত। তোৰ চুবুৰিয়ে চুবুৰিয়ে যুগে যুগে বাজিছিল অ আ ক খ, অ আ ক খ 1 2 3 4 মইনা মাতৰ সুমধুৰ ধ্বনি। তোৰ গাম্ভীৰ্যৰ অচলা সাহসত বাঢ়ি আহিছিল সভ্যতাৰ বৰ্ণ এখন। কাৰণ তই গছা সকলো মহাকবিৰ যোগ্য সহচৰ, সকলো বৰ্ণমালাৰ দীঘলীয়া খোজ। হৰি ঐ, ক'ত লুকালি তই গছা, মোৰ ঊৰ্ধ্বগামী সাম্ৰাজ্যৰ প্ৰাচীন জখলা। উত্তৰে গাজিছে অ সৰু মাই, কিনো বিজুলীয়াই আকাশ কলা কৰি সুৰাই সৰগৰ তৰা। উত্তৰে গাজিছে জানিবি বিনা মেঘে বজ্ৰপাত, অৰণ্যৰ গছবোৰ দেই পুৰি শুকাব। উত্তৰে গাজিছে বনত লাগিব জুই, চবকাত মৰিব গৰু, টিকা ফটা ৰ'দত চিৰাল ফাটিব পথাৰ। উত্তৰে গাজিছে গছৰ ডালত পৰি ৰৈ ৰৈ এজাক চাটক চৰায়ে বিনাই। উত্তৰে গাজিছে বাঁহবোৰ ফুলিছে, বাঁহবোৰ ফুলিলে জানিবি গাঁতৰ পৰা নিগনিবোৰ ওলাব। অ সৰু মাই, গাঁতৰ পৰা নিগনিবোৰ ওলালে নিজৰ মঙহ নিজে কামুৰি খাব লাগিব। পোৱাৰ বীজ। তেওঁৰ কথাই মোক বাৰে বাৰে আমনি কৰে, বুকুটি বিষাদৰ বেহেলা এখন বাজে। তেওঁৰ কথাই মোক বাৰে বাৰে আমনি কৰে, বুকুটি বিষাদৰ বেহেলা এখন বাজে। তেওঁৰ দুচকুটি নীৰৱী নিজানে নকৈ পোখাই আহে সেউজীয়া অৰণ্য এখন। ভাল পোৱাৰ দুখত বুকুত অসুখ, ভাল পোৱাৰ দুখত বুকুত অসুখ। তেওঁ মেলি ধৰা এখন চামিয়ানাই মোক নিতৌ কৰি তোলে যুঁজাৰু, আৰু মোৰ ওঠৰ ভাজত তেওঁৰ ভাল পোৱাৰ অমল সম্ভাৰ। মই যে মাটিৰ মানুহ, মাটি মোৰ প্ৰথম প্ৰেম, মাটিৰ বুকুতেই বাৰে বাৰে সিঁচো ভাল পোৱাৰ বীজ। মই মোৰ এটি স্বৰচিত কবিতা পাঠ কৰি শুনাম। কবিতাটিৰ শিৰোনাম আহ এই নিৰ্জনতা। নিৰ্জনতাৰ প্ৰেমত পৰিব পাৰি, সহবাস বৰ কষ্টকৰ নিৰ্জনতাৰ সতে। নিৰ্জন পথত মোৰ খোজ নচলা হৈ আহিছে, চাব নোৱাৰা হৈ আহিছোঁ বিষণ্ণতাক সাৱটি আমন জীৱনকৈ ফুলা ফুলবোৰ। নিশাৰ নিৰ্জনতা পৰম কাম্য, কিন্তু এই আলোকোজ্জ্বল দিনবোৰক গ্ৰাস কৰিব খোজা নিৰ্জনতাক মই নিৰ্বাসন দিব খোজোঁ। আধৰুৱা কথাবোৰ সম্পূৰ্ণ হওক, আধা গোৱা হৈ নাথাকক গানবোৰো। নিৰ্জনতা মোৰ দুভৰিৰ নুপুৰ হৈ জুনুককৈ বাজি উঠক। কোলাহলৰ সমুদ্ৰত এচলু নিৰ্জনতা বিচাৰি হাবাথুৰি খাই ফুৰা মোৰ পুৰণি অভ্যাসটো বাহাল থাকক। ধন্যবাদ। কবিতাৰ শীৰ্ষক এই বহাগতে ঘৰলৈ ঘূৰি আহিব ঘৰৰ ল'ৰা। তেজৰঙা ৮৩ৰ কোনোবা এটা বিয়লি অৰণ্যত হেৰাই গৈছিল আমাৰ পোনা ককাইদেউ।
পদূলিমুখৰ নাহৰজোপা কেইবাবাৰো ফুলিল, সেই যে গ'ল ককাইদেউ আৰু ঘূৰি নাহিল। ককাইদেউৰ দুখতে ৰাং ঢালি আয়ে নহা হ'ল। মৃত্যুৰ সময়তো পিতায়েৰে ককাইদেউৰ দেখা দেখি নহ'ল। পোনা ককাইদেউ আছিল আমাৰ গাঁৱৰ বৰ ঢুলীয়া। ককাইদেউৱে কান্ধত ঢোল নল'লে নাচিবলৈকে নাহিছিল মালতী মলয়া। ককাইদেউৰ বাবেই আবিয় হৈ ৰ'ল আজলি ভনীজনী। অৰণ্যগামী ককায়েকৰ ভনীয়েকজনীক বোৱাৰী কৰি কোনেনো কোৰে কাটি চপাই ল'ব গহনি। দূৰৈত কেতেকীয়ে বিনালে মোৰ আই উচপ খাই উঠে। ঢোলত চাপৰ পৰিলে মোৰ আই ফেকুৰি উঠে। ককাইদেউৰ দুখতে ময়ো হ'ল ঘূৰিয়া। উচুপি উচুপি পাৰ কৰিছোঁ বহু উজাগৰি নিশা। ককাইদেউৰ কুশল কামনাৰে আমাৰ গাঁৱৰ ৰাইজে পাতিলে দুটাকৈ বৰসবাহ। তথাপি সেই যে গ'ল ককাইদেউ আৰু ঘূৰি নাহিল। ঈশ্বৰেও আমাক মূৰ নুবৰিলে। মোৰ আইৰ এটাই আশা, মোৰ আইৰ এটাই আশা, এই বহাগতে ঘৰলৈ ঘূৰি আহিব ঘৰৰ ল'ৰা। কান্ধত ঢোল লৈ পুনৰ বিহু মাৰিব, ভীষ্মৰ ভাও দি নামঘৰ কপাব। আয়ে চাগে সদায়েই থাকে ভাবি, ককাইদেউৱে কৰিবহি আইক বুখাগ্নি। আয়ে চাগে সদায়েই থাকে ভাবি, ককাইদেউৱে কৰিবহি আইক মুখাগ্নি। শংখধ্বনি। মৰা শামুকৰ খোলা এটা কুৰুকি সোমাই আছোঁ। শংখ এটাত সোমাব পৰা হ'লে ভাল আছিল। তুমি হয়তো দেখিলাহেঁতেন শংখটো, তোমাৰ হাততে উঠি ভ্ৰমিলোহেঁতেন পৃথিৱী। নতুন দিনৰ প্ৰাৰ্থনাৰে শংখৰ ভিতৰৰ পৰাই হলোহেঁতেন শংখধ্বনি। কবিকণ্ঠৰ প্ৰথম খণ্ডত আজি আপোনালোকে মুঠ 6জন কবিৰ কণ্ঠত তেখেতসকলৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিৰ এই কবিকণ্ঠৰ প্ৰথম খণ্ডত অংশগ্ৰহণ কৰাৰ বাবে চৰ্দাৰ যোগেশ কিশোৰ ফুকন ডাঙৰীয়া, পৰাগজ্যোতি মহন্ত ডাঙৰীয়া, ৰঞ্জিত গগৈ ডাঙৰীয়া, মেঘালী গগৈ ডাঙৰীয়ানী, অজন্ত কুমাৰ বৰা ডাঙৰীয়া আৰু প্ৰাঞ্জল কুমাৰ লাহন ডাঙৰীয়াক আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ পৰৱৰ্তী খণ্ডসমূহত অসমৰ বহুকেইজন কবিয়ে অংশগ্ৰহণ কৰি তেখেতসকলৰ স্বৰচিত কবিতা পাঠ কৰিব আৰু আমাৰ এই অনুষ্ঠানটিক আগবঢ়াই নিব। অংশগ্ৰহণ কৰাৰ বাবে সকলোকে পুনৰাই ধন্যবাদ জ্ঞাপন কৰিলোঁ।